নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া নগাঁও ভাওনা সমাৰোহ দেখিছে। সকলো ৰাইজ আহি গোট খাইছেহি। এতিয়া আজি ৰাস আছে, ৰাস আৰম্ভ হ'ব। এতিয়া দিহানাম হৈ আছে। এয়া দিহানাম গাবৰ কাৰণে এইফালে মঞ্চত দেখিছে দিহানামৰ পাৰ্টি সাজি হৈছে। ৰাসৰ কাৰণে ৰাস গাই আছে। ভিডিঅ' যোগেদি আপোনালোকে সকলোখিনি দেখা পাব। কেইগৰাকী প্ৰত্যেক বছৰে এনেকৈ চাহ জলপান সকলো ভকতকে খুৱাই থাকে। এইপিনে ইয়াতে জলযোগৰ ব্যৱস্থা কৰে। এয়া অলপ পিছতে ৰাস আৰম্ভ হ'ব। তাৰ কাৰণে ইয়াতে গোপীসকল সকলোখিনি সাজু হৈ আছে। সকলোখিনি সাজি কাচি ওলাই আছে। কৃষ্ণ ভাৱৰীয়া বা অন্য ভাৱৰীয়াসকলৰ প্ৰৱেশ হ'ব। এতিয়া আমাৰ কলাসমূহত গায়ন বায়নসকল প্ৰস্তুত হৈছে। আৰিয়া খণ্ডশালা জ্বলিবলৈ ধৰিছে। চাই থাকক। সাতখন খোলাত সমানে ৰাস হৈ আছে।
দেখিছে গোপীসকলে কিমান ধুনীয়াকৈ নাচি আছে। ৰেডি হৈ আছে যাবৰ কাৰণে।